Hi everyone, welcome to my YouTube channel Lucky's Kitchen. নমস্কাৰ মই লাকিয়া আপোনালোক সকলোকে মোৰ Lucky's Kitchenলৈ পুনৰবাৰ স্বাগতম জনাইছো। মই আজি বনাবলৈ লৈছো চিলি চিকেন। আহকচোন এতিয়া বনাবলৈ আৰম্ভ কৰো। চিলি চিকেন বনাবৰ বাবে মই লৈছো 300 গ্ৰাম boneless চিকেন। এয়া লৈছো নিমখ, এয়া লৈছো জিঞ্জাৰ গাৰ্লিক পেষ্ট, এফালে লৈছো জলকীয়া পাউডাৰ, কৰ্নফ্লোৰ, ময়দা, এটা কণী লৈছো আৰু লৈছো ইয়া জালুকৰ গুড়া, সয়া সস আৰু এফালে লৈছো ইয়া ভিনেগাৰ। এতিয়া এইখিনি মই মেৰিনেট কৰিবৰ বাবে ইয়াতে অলপ নিমখ মিলাই লৈছো এচামুচ জলকীয়া পাউডাৰ, আদা নহৰু পেষ্ট এচামুচ, জালুকৰ গুড়া ইয়াতে মিলাই দিছো মই, সয়া সস, আৰু এচামুচ ভিনেগাৰ মিলাই দিছো ইয়াতে মই। এইখিনি মই ভালদৰে মিলাই লৈছো। এটা আন্দা মিলাই দিম, লৈছো মই আন্দাটো, ইয়াতে কৰ্নফ্লোৰ মিলাই দিছো মই, 2 চামুচ কৰ্নফ্লোৰ মিলাইছো, এচামুচ ময়দা মিলাই দিছো। এইখিনি মিলোৱা হৈ গৈছে। এতিয়া এইখিনি মই আধা ঘণ্টা সময় মেৰিনেট হ'বৰ বাবে ৰাখি দিছো। এতিয়া গেছত এখন মই কেৰাহী পাতি দিছো আৰু গেছটো অন কৰি দিছো। কেৰাহীত তেল ঢালি এইখিনি গৰম হ'বৰ বাবে অলপ সময় ৰাখি দিছো। এতিয়া এনেদৰে এপিচ এপিচকৈ মাংসখিনি কেৰাহীত দি দিলোঁ। মাংসখিনি এনেদৰে লৰাই থাকিব লাগিব যাতে ভালদৰে দুইটা সাইড সিজি যায়। এইখিনি এতিয়া ৰঙচুৱা হৈ আহিছে। এইখিনি মই এখন প্লেটত উলিয়াই লৈছো। এনেদৰে থাকি যোৱা মাংসখিনি মই ফ্ৰাই কৰি লৈছো। ভজা হৈ গ'ল। এতিয়া মই এইখিনি ৰাখি দিছো। এতিয়া মাংস ফ্ৰাই কৰা কেৰাহীখনতে মই অকণমান তেল ৰাখি দিছো। গৰম হোৱা মিহিকৈ কাটি লোৱা নহৰু, আদা আৰু জলকীয়াখিনি দি মই অকণমান সময় ভাজি লৈছো। ইয়াতে ডাঙৰকৈ কাটি লোৱা পিঁয়াজ আৰু কেপচিকামখিনি মিলাই অকণমান সময় ভাজি লৈছো। অকণমান সোৱাদ অনুযায়ী নিমখ দিছো। আধা চামুচ চিলি পাউডাৰ মিলাইছো। আপোনালোকে ইয়াতে বেছিকৈও ল'ব পাৰে। আধা চামুচ জালুকৰ গুড়া, ইয়াতে এচামুচ সয়া সস দি দিছো আৰু 3 চামুচ টমেটো সস মিলাই দিছো ইয়াতে।
এতিয়া এটা বাটি 3 চামুচ কৰ্ণফ্ল'ৰ লৈছোঁ আৰু তাতে অলপ পানী মিলাই এইখিনি মিক্স কৰি ইয়াতে মিলাই দিছোঁ। কৰ্ণফ্ল'ৰখিনি দিয়াৰ পিছত এনেদৰে অলপ সময় লৰাই ইয়াতে মই মাংসখিনি এড কৰি দিছোঁ। মাংসখিনি দি অকণমান সময় ভালদৰে মই ভাজি লৈছোঁ আৰু এতিয়া এয়া দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া এইখিনি মই এখন প্লেটত উলিয়াই ল'লোঁ আৰু ধনিয়া পাতেৰে সজাই এনেদৰে পৰিৱেশন কৰিলোঁ। এতিয়া এয়া মোৰ চিলি চিকেন ৰেডি হৈ গ'ল। এই চিলি চিকেন ভাত বা ৰুটিৰ লগতো খাব পাৰি। এনেদৰে ঘৰতে চিলি চিকেন বনাই ল'ৰা ছোৱালীক খুৱাবচোন। মই কিন্তু মোৰ ল'ৰা ছোৱালী দুটাক এনেদৰে বনাই খুৱাবলৈ চেষ্টা কৰোঁ। সেয়েহে আজি ভাবিলোঁ আপোনালোকৰ মাজত এই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুন ভিউৱাৰ্ছ তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।